কান্দাপাৰা দলং। তো আজি আছে মোৰ লগত চাইকেল। আজি তাৰমানে চাইকেল ৰাইড, চাইকেল লৈ আমি যাম কান্দাপাৰা। ইয়াৰ পৰা মিনিমাম 5 কিলোমিটাৰমান হ'ব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো পাৰ কৰাৰ আগতে আপোনালোকক মই এটা কথাই ক'ম, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি এতিয়া আছোঁ কাদঙৰ পথত, কাদং যোৱাৰ পথেৰে গৈ আছোঁ। তো এটা ধুনীয়া ভিউৰ মাজেদি, এটা ধুনীয়া পৰিৱেশ, সেউজ পৰিৱেশৰ মাজেদি আমি গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'ৰ শেষত এটা বস্তু আপোনালোকে দেখিব পাৰিব, এটা উন্নতিমানৰ যন্ত্ৰ, যিটো যন্ত্ৰৰ সহায়ত দলঙৰ খুঁটি নিৰ্মাণ কৰা হয় এবং কি কিংবা দলংটোৱে নিৰ্মাণ কৰা হয়। তো বলক আমি ভিডিঅ'টো শেষলৈ দেখোঁ। অভিমানে দিনো এবাৰ প্ৰতিপলে প্ৰেৰণা তই দিলি মোক, তোৰ অবিহনে মোৰ জীৱনে অসাৰ। অটোৱালা বুলি ক'লে খুদি কেনে চাই, তই পিছে কলি যাতে দিল্লী মোকে ঠাই। ল'ৰা নহ'লেও মই মহাজনৰে, সেই বুলি ভাগৰি যাব দিয়া নাই। মৰম দিলি হিয়া দিলি, যোৱা 2 বছৰ মোৰে হলি। তাকে দেখি যদি পুজি মৰে যদি কোনোবাই, তাতে তোৰ মোৰ কি আহে যায়, তাতে তোৰ মোৰ কি আহে যায়। ঐ মণিমালা আছিলো তোৰ তোলা। এয়া এতিয়া কাদং বজাৰ পাৰ হৈ কাদং বজাৰ ভিতৰেদি আমি গৈ আছোঁ। মস্ত আজিৰ ৰাতিপুৱাৰ বৰষুণে এই কচা ৰাস্তাটো মস্ত বেয়া কৰি পেলাইছে। তথাপিও কষ্ট হ'লেও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাইকেল লৈ কিনে। তো বলক আমি ভিডিঅ'টো শেষলৈ চাওঁ। তো শেষলৈ চাব কিন্তু। যোৱা 2 বছৰ মোৰে হলি, তাকে দেখি জ্বলি পৰি মৰে যদি কোনোবাই, তাতে তোৰ মোৰ কি আহে যায়, তাতে তোৰ মোৰ কি আহে যায়। ঐ মণিমালা আছিলো তোৰ অটোৱালা। ও ঘড়ি কবিতা মনা বিচাৰি ঠিকনা, ধূলিকণা বাউলি কণিকা,
করি কবিতা মনা বিচাৰি ঠিকনা ফাইনেলি আহি পালোঁ এই কান্দাপাৰা দলং এইটো হয় চাওক ভিউটো কিমান ভিউ মাজাৰ ভিউ একেবাৰে এইটো চাওক তো ফাইনেলি এইটো কান্দাপাৰা দলং কাঠৰ দলং এয়া হ'ল কান্দাপাৰা কাঠৰ দলং আৰু ইয়াৰ অপজিট ছাইডত আছে নতুনকৈ পকীকৈ দলং দি আছে এয়া ধুনীয়া চাউলখা নদীৰ ওপৰত এইখন দলং অৱস্থিত ধুনীয়া এখন নেচাৰৰ মাজতে এই নেচাৰ পৰিৱেশৰ মাজতে দলংখন আছে এয়া নদী আজি পানী অলপ বাঢ়িছে সেইকাৰণে অলপ নদীখন ভৰ্তি ভৰ্তি দেখা গৈছে তো সেইফালে কাম কৰিছে দলঙৰ পকী দলঙৰ কাম এয়া কাম কৰি আছে ইয়াত তো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তাৰ আগতে অলপ এই দলংখন ইয়াৰ পৰিৱেশ দেখি লওক এইফালে অলপ দুটা খুঁটি দিছে মাত্ৰ এয়া কাম কৰি আছে চেকনিৰে চেকি আছে মছলা চিমেণ্ট বালি আৰু পাথৰ চেকি চেকি এই পাইপেৰে আহি কিনে এই ইয়াত পৰি কিনে তাৰপিছত কি কৰে চাওক পলক এইটো ভৰ্তি কৰিব আমি এতিয়া এইটো পেলাই দিয়াৰ পিছত এইটো আকৌ উঠাব এই মছলাখিনি তলত পেলাই দিব তো চাওক কি আচৰিত ধৰণৰ মেচিন কিহেৰে কি কৰে কিয়ে বিজ্ঞানৰ প্ৰযুক্তি আমাৰ দেশখন সলনি কৰি পেলাইছে জীবনৰ জাহাজে জেতুকালৈ ৰাঙলী এক মাহৰ কাম আজি এই মেচিনৰ সহায়ত এক দিনতে কৰি শেষ কৰিব পাৰি উন্নত মানৰ মেচিন এয়া উঠালে টেমাটো পেলাই দি আহিলে তলত পানীৰ তলত পেলাই দিলে মছলাখিনি তো এতিয়া ঘৰলৈ যাব লাগিব তো যাই আপোনালোকক বিদায় দিয়াৰ হেৰি হ'ল তো বলক আমি ঘৰলৈ যাওঁ
মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহলে মই পগলা হৈ যাম তোৰ মৰম নাপালে ভিডিঅ'টো আমি শেষ কৰিব লাগিব ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব